নতুন বছৰ আৰম্ভ হোৱাই নাই আমি খানা খোৱা আৰম্ভ কৰিয়ে দিছোঁ। যদি আপোনালোকে হাঁহৰ মাংস দি পিকনিক খাই ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব, কিয়নো মই এই ভিডিঅ'টোত হাঁহৰ মাংসটো কেনেকৈ এনেকৈ ক'লাকৈ বনাব পাৰি ৰেচিপিটো আপোনালোকক সম্পূৰ্ণ দিছোঁ। এতিয়া মই কেৰাহীত তেল দি ল'লোঁ, লগতে পিঁয়াজ দিছিলোঁ। পিঁয়াজ অলপ সৰহকৈ দিব যিহেতু হাঁহৰ মাংস। অকণমান পিঁয়াজখিনি ৰঙাকৈ ভাজাৰ পাছত এতিয়া আপোনালোকে ইয়াত মছলা ঠিক কৰি ল'ব, যিটো মই আপোনালোকে হাঁহৰ মাংসত কি মছলা ব্যৱহাৰ কৰে ক'বচোন। মই পিছে ভালকৈ হাঁহৰ মাংসখিনি ধুই ৰাখি দিলোঁ এটা বইলত। তাৰপাছত জিৰা আৰু জালুক তিয়াই ৰাখিছিলোঁ, তিয়াই পিচি ল'লোঁ, কেঁচাই লৈছিলোঁ। তাত মই জলকীয়া গুড়ি, হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ এনেকৈ কালাৰটো অকণ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকি ইয়াত মই যিখিনি পেষ্ট মই ৰেডি কৰি ৰাখিছিলোঁ তাত মই অলপমান আদা নহৰু পেষ্টটো দি দিলোঁ। দি অলপমান ইয়াত পানী দি মই যিখিনি পিঁয়াজ ভাজি আছিলোঁ তাতে মই মছলাখিনি ইয়াত এড কৰিম। সদায়তো আমি গেছত ৰান্ধি খাই থাকোঁ নহয়নে? যদি আমি বাহিৰত এনেকৈ চৌকাত আমি বনাই খাওঁ, জুইৰ সোৱাদটো অলপ বেলেগেই হয়। গতিকে তাৰ বাবে কাৰীখন বহুত বেছি টেষ্টি হৈছিলে। এতিয়া যিখিনি মই আপোনালোকক কৈছিলোঁ বাতিত মই পেষ্ট ৰেডি কৰি ৰাখিছিলোঁ, পানী দি এইখিনি দি মই ভালকৈ লৰাই ল'লোঁ। আৰু অলপ তাতে পানী দি আধা বাতিমান দিছোঁ। পানীখিনি দিয়াৰ পাছত আপোনালোকে প্ৰায় মছলাখিনি আধা ঘণ্টামান ঢাকনা মাৰিবও পাৰে বা নেমাৰি হ'লেও এইখিনি ভালকৈ পগাব যাতে এইখিনি তেলটো ওলাই যায়। এতিয়া মছলাখিনি পাক যোৱাৰ পাছত যিখিনি মই হাঁহৰ মাংস ৰেডি কৰি ৰাখিছিলোঁ, ধুই পেলাই ভালকৈ থৈছিলোঁ, সেইখিনি মই দি দিম। তাৰ আগতে দুটামান বস্তু মই ইয়াত এড কৰিছোঁ, দুটামান লং আৰু ডালচেনি, ইলাচি, এনেকুৱা কিছুমান গৰম মছলা আপোনালোকে দিব পাৰে, লগতে দুটামান তেজপাতো দিলোঁ। এতিয়া হাঁহৰ মাংসখিনি দি অলপমান এনেকৈ লৰাই থাকিম। 10-15 মিনিটমান পিছত দেখিব আপোনালোকে অলপমান মছলাখিনিৰ লগত মিলি গৈছে। তাৰপাছত আপোনালোকে যদি ভাবে অলপমান সিজাৰ পাছত আপোনালোকে আলু বা কোমোৰা ইয়াত দিব পাৰে। দি পেলাই ভালকৈ অলপ সিজাই ল'লোঁ। মোৰ পিছৰ ভিডিঅ'খিনি স্কিপ হৈ গ'ল। মাংসটো প্ৰায় ভাজি অলপ ক'লা এনেকুৱা কালাৰ হ'লে ৰেডি হৈ গ'ল। এতিয়া ইমানেই আছিলে। এতিয়া যিহেতু হাঁহৰ মাংস ৰেডি, গতিকে সকলোৱে একেলগে আমি এসাঁজ খালোঁ, বহুত বেছি এনজয় কৰিলোঁ। এয়া দেখিছে ছোৱালীয়ে ভিডিঅ'টো ওলোৱাৰ কাৰণে লাজ কৰিছে, সেইবাবে মুখখন ঢাকি লৈছে। এয়া দেখিছে হাঁহৰ মাংস, আপোনালোকে কালাৰটো দেখি খাওঁ খাওঁ লাগিছেনে? আজিলৈ ইমানেই আছিলে। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।